কুইকক বুলি গ'লোঁ এদিন দীপৰ বিলৰ ফালে আৰু দীপৰ বিলৰ এই প্ৰাকৃতিক মনোমোহা পৰিৱেশে সঁচাকৈ আকৰ্ষণ কৰে সকলোকে। এই পৰিৱেশটো চাওকচোন এবাৰ। লগত আছিল মোৰ পত্নী আৰু মোৰ বন্ধু অসীম। আমি তিনিও গ'লোঁ। অসীমে বহুত দিনৰ পৰা কৈ আছিল ব'ল ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি, আৰু এনেদৰে এই পৰিৱেশটোত ভাল লাগিল। আৰু কাষতে আপোনালোকে এটা দৃশ্য দেখিব, এয়া দেখিছে, সকলোৱে দীপৰ বিলৰ ফালে গ'লে দেখে চাগে, এনেদৰে মাছ বিক্ৰী হয় সেই স্থানত। আৰু আমি সেয়া চালোঁ, কিন্তু নিকিনিলোঁ মাছ। আৰু ওচৰতে দেখিবলৈ পাইছে এয়া বিভিন্নজনে গাড়ী ৰখাই এনেদৰেই সেই স্থানত ৰখে। আৰু আমি সোৱাদ ল'লোঁ আনাৰসৰ, কাষতে বিক্ৰী কৰা আনাৰসৰ সোৱাদ এনেদৰে ল'লোঁ তিনিওটাই। আনাৰসৰ সোৱাদ লৈ আমি আগবাঢ়ি গ'লোঁ এয়া দলংখনৰ ফালে, ৰেলৰ দলংখন। তাৰ পাছত গৈ উপস্থিত হ'লোঁ এই ৰাণীত থকা লোকেল ধাবাত, যিখন MP হোটেল বুলি লোকেল ধাবা আছে, তাত এবিধ পায় আচলতে। আমি বহুত দিনৰ পৰা মোৰ ইচ্ছা আছিল খাবৰ বাবে, আৰু সেইবাবে গ'লোঁ লোকেল ধাবালৈ। আৰু এইবিধে হৈছে বিশেষ শামুকৰ, এনেদৰে মাটিমাহৰ সৈতে বনোৱা শামুক খোৱাৰ ইচ্ছা বহুত দিনৰ পৰা আছিল, আৰু সেয়া জুতি ল'লোঁ আৰু অফৰ দিন এটা এনেদৰে সুন্দৰকৈ পাৰ কৰিলোঁ।